আলোচনার অন্তত নিখিল বড়ো ছাত্ৰ সন্থাৰ যি প্ৰচেষ্টা আৰু যি প্ৰক্ৰিয়া PPF আৰু UPPL দুইটা আঞ্চলিক বড়ো ৰাজনৈতিক দল বিটিআৰ কেন্দ্ৰিক সেই দুইটা আঞ্চলিকতাবাদী ৰাজনৈতিক দলত একত্ৰিতভাৱে বুজাবুজি আধাৰত আগুৱাই যোৱাৰ কাৰণে আমাৰ এটা প্ৰক্ৰিয়া চলিছিল। দুই দলৰ মুৰব্বী আগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকে সন্মতি প্ৰদান কৰিছিল। সেই সময়ত তেওঁলোকৰ দলৰ শীৰ্ষ নেতৃত্ব আমাৰ লগত বিভিন্ন ঠাইত শিলিগুড়িয়ে হওক, গুৱাহাটী হওক, ঢালিগাঁও হওক, কোকৰাঝাৰ মিলিত হৈছিল। আলোচনা খুব ক্ষিপ্ৰতাৰে আৰু খুব বুজাবুজি আধাৰত আন্তৰিকতাভাৱে আগবাঢ়িছিল আৰু আহি 2024 ডিচেম্বৰ মাহত সেই আলোচনা স্থবিৰ হৈ পৰিছিল। সেই কথা আমি আগতেও প্ৰকাশ কৰিছোঁ আৰু এই স্থবিৰ হৈ যোৱা যি পৰিৱেশ আৰু যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যোৱা এই 2025 জুলাই মাহত আগ্ৰামা মহিলাৰী ডাঙৰীয়াই পুনৰ তেওঁ উত্থাপন কৰিলে বিভিন্ন সভা সমিতিত যে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু খাম্ফা বৰগোহাঁই ডাঙৰীয়া আন সকলে মোৰ ওচৰলৈ আহিছিল। তেওঁলোকে এটা গধুৰ দায়িত্ব লৈ গৈছিল যে প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধান, UPPLৰ মুৰব্বী আৰু আগ্ৰামা মহিলাৰী ডাঙৰীয়া মোৰ লগত তেওঁ কৈছিল যে একেলগে মানে আলোচনাত মানে বহিবলৈ বা আলোচনা মিলিত হ'বলৈ তেওঁলোকে মোক প্ৰস্তাৱ দি গৈছিল আৰু সেই দায়িত্ব লৈ গৈছিল। সেই দায়িত্ব আমি কোনোদিনে কোনো কালত আমি দায়িত্বৰ পৰা আঁতৰি যোৱা নাই। আমি দায়িত্ব লৈ আমি বিভিন্ন স্তৰত আলোচনাত মিলিত হৈছোঁ আৰু এই কথাটো শুনি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াও যে আগ্ৰামা মহিলাৰী ডাঙৰীয়া যদি তেওঁ আলোচনা কৰিব বিচাৰে, তেওঁ যদি পজিটিভ, তেতিয়াহ'লে জাতীয় ছাত্ৰত জাতীয় সংগঠনে যি এটা আহ্বান জনাইছে সেই আহ্বানটো আমি সন্মান সঁহাৰি জনাই পেলাই জাতীয় সংগঠনে বিচৰা ধৰণে আমিও আলোচনাৰ কাৰণে সাজু আছোঁ বুলি তেওঁ প্ৰকাশ কৰিছিল। দুইটা দলৰ দুইগৰাকী মুৰব্বীয়ে যেতিয়া সন্মতি বা তেওঁলোকৰ আগ্ৰহ বা তেওঁলোকৰ যি পজিটিভ ইতিবাচক এটা সঁহাৰি তেওঁলোকে প্ৰদান জনালে বা আহ্বান জনালে, তেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাই পুনৰ আমি আমাৰ বড়ো জাতিৰ গাৰ্জেনস্বৰূপ সংগঠন বড়ো সাহিত্য সভা আৰু প্ৰাক্তন BLT যি সংগ্ৰামী এটা পৰিৱেশত তেওঁলোকে সংগ্ৰাম কৰি আহিছিল, প্ৰাক্তন NDB আৰু বড়ো জাতীয় 16টাকে সংগঠনক আমি একত্ৰিত লৈ পেলাই যোৱা 2024 এই জুলাই মাহৰ 13 তাৰিখে আমাৰ এই বডোফা হাউচতে আমি আলোচনা কৰিছিলোঁ আৰু এই আলোচনা যথেষ্ট ফলপ্ৰসূ আছিল। দল সংগঠনে ঐক্যবদ্ধভাৱে তেওঁলোকে প্ৰকাশ কৰিছিল যে দুই আঞ্চলিক দলক একেলগে আমি আগুৱাই লৈ যোৱাটো সকলোৰে আমাৰ দায়িত্ব। একে আলোচনা আকৌ আমি খুব মানে মৰ্যাদা সহকাৰে বা সঠিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে আমি গুৱাহাটী খানাপাৰাত পুনৰ 3 আগষ্টত আমি বহিলোঁ। সিদ্ধান্ত লোৱা হ'ল যে দুই দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া, আগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ এই মঞ্চৰ পৰা চিঠি প্ৰদান কৰা যাওক আৰু একত্ৰীকৰণ যি এটা বুজাবুজি আধাৰত আগুৱাই যোৱা যি এটা সিদ্ধান্ত, সেই সিদ্ধান্ত তেওঁলোকক অৱগত কৰিব লাগে। আমি চিঠি প্ৰেৰণ কৰিলোঁ 5 তাৰিখে, 5 আগষ্টত আৰু এই চিঠি প্ৰেৰণ কৰি আমি 12 আগষ্টলৈকে আমি এটা সময়সীমা তেওঁলোকক বান্ধি পেলাই আহ্বান জনাইছোঁ যে 5 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত এই সংগঠনসমূহে আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত সুকীয়াকৈ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সুকীয়াকৈ আমি আলোচনাত মিলিত হ'ব বিচাৰোঁ আৰু এই চিঠি প্ৰেৰণ কৰি পেলাই দুইটা দলৰ পৰা আমালৈ সঁহাৰি আহিছে। এটা লিখিতভাৱে আহিছে আৰু এটা ভাৰ্বেলি আহিছে। অলৰেডি কোৱা হ'ল যে প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁলোক আমাৰ লগত আলোচনাৰ কাৰণে মিলিত হোৱাৰ কাৰণে বিচাৰিছে। আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তৰফৰ পৰা আমালৈ চিঠি প্ৰেৰণ কৰা হৈছে। তেওঁলোকে কিছু প্ৰশ্ন কিছু ৰাখিছে, সেই কথা আমি আজি ক'ব বিচৰা নাই, কাৰণ গোটেই বিতং তথ্য কি আছে কি নাই আলোচনাৰ অন্তত সময়সীমা যেতিয়া উকলিব 12 আগষ্ট, তাৰ পিছত আমি সকলো আমাৰ 16টা জাতীয় দল সংগঠনত একেলগে মিটিং আমি আহ্বান কৰি পুনৰ আমি মিডিয়া আগত
5ৰ পৰা 12 ভিতৰত কি হ'ল, কি প্ৰক্ৰিয়া চলিল, সেই গোটেই বিষয়টো যি আঞ্চলিকতাবাদী, যি বিটিআৰ কেন্দ্ৰিক UPPL আৰু BPF-ৰ বুজাবুজিৰ যি এটা প্ৰক্ৰিয়া, আমি যি দায়িত্ব সহকাৰে তেওঁলোকে আহ্বান জনোৱাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। কাৰণ এই প্ৰক্ৰিয়া 2024-ত স্থবিৰ হৈ গৈছিল আৰু তেওঁলোকে পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিভিন্ন সময় সমিতিত বাৰম্বাৰ কৈছে যে এপছুৱে দায়িত্ব লৈ গৈছিল আৰু এই দায়িত্ব এপছুৱে পালন কৰা নাই। আমি আজি দায়িত্ব পালন কৰিছোঁ, আপুনি আগুৱাই আহক। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ ইচ্ছা প্ৰকাশ কৰিছে, তেওঁকো আমি আহ্বান জনাইছোঁ যে আপুনি আগুৱাই আহক। আৰু অলৰেডি প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ আলোচনাৰ কাৰণে সঁহাৰি সন্মতি প্ৰদান কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তৰফৰ পৰা